নমস্কাৰ বন্ধুসকল, সাগৰিকাৰ skitchenলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক বনাই দেখাম সজিনাৰ লগত আলু আৰু সয়াবিনৰ এখন টেষ্টি তৰকাৰী। তেনেহলে বলক ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটোৰ কাৰণে মই লৈছোঁ অলপমান সজিনা। মই এনেদৰে কাটি লৈছোঁ। অলপ লৈছোঁ সয়াবিন, আদা, নহৰু আৰু বিলাহী এটা পেষ্ট, এটা পিঁয়াজ, এটা লৈছোঁ সৰু সাইজৰ আলু। মছলাৰ কাৰণে অলপ লৈছোঁ মই ইয়াত চেনি, ধনিয়া গুড়ি, গোটা জিৰা, নিমখ, শুকান জলকীয়া, ৰেড চিলি পাউডাৰ আৰু হালধি। মই এতিয়া কেৰাহীত তেলখিনি গৰম কৰি লৈ ইয়াত এতিয়া দিছোঁ সজিনা, তাৰপাছত দিছোঁ সয়াবিন আৰু আলু। মই একেলগে গোটেইখিনি ভাজি লৈছোঁ। আপোনালোকে এবিধকেও ফ্ৰাই কৰি ল'লেও হ'ব। এতিয়া মই গোটেইখিনি অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম। এয়া মোৰ গোটেইখিনি ফ্ৰাই কৰি লোৱা হৈ গৈছে। এতিয়া মই নমাই লৈছোঁ। 2 মিনিটমান গোটেইখিনি মই ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই একেখন কেৰাহীতে ইয়াত অলপমান মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হ'বলৈ দিম। কেৰাহীত তেলখিনি গৰম হৈ আহিলে এতিয়া মই ইয়াত দিছোঁ কেইটামান গোটা জিৰা, দিছোঁ শুকান জলকীয়া কেইটা আৰু দিছোঁ কাটি থোৱা পিঁয়াজখিনি। এতিয়া মই পিঁয়াজৰ কালাৰটো অলপ সলনি হোৱালৈকে ভাজি লৈছোঁ, গেছৰ ফ্লেমটো মিডিয়ামত কৰি। এয়া পিঁয়াজৰ ৰং সলনি হৈ গ'ল। এতিয়া ইয়াত দি দিছোঁ আদা, নহৰু আৰু বিলাহীৰ পেষ্টটো। এতিয়া মিক্স কৰি লৈছোঁ। ইয়াৰ পিছতে ইয়াত এতিয়া দিছোঁ অলপ হালধি, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ আৰু দিছোঁ অলপ নিমখ। এতিয়া গোটেইখিনি মিক্স কৰি অলপ সময়ৰ কাৰণে ভাজি ল'ম। এয়া মই আদা, নহৰু, বিলাহীখিনি দিয়াৰ পাছত মছলাও দি ল'লোঁ আৰু 2 মিনিটমানৰ কাৰণে ভাজি লোৱাৰ পাছতে ইয়াত দিছোঁ ফ্ৰাই কৰি থোৱা সজিনা, সয়াবিন আৰু আলু। গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া আৰু কম জুইত 2-3 মিনিটমানৰ কাৰণে মই সকলোখিনি অলপ সিজাই ল'ম। সজিনা, আলু আৰু সয়াবিনখিনি মই মছলাখিনিৰ লগত ভালকৈ মিলি যোৱাকৈ কম জুইত 2 মিনিটমান ভাজি ল'লোঁ। এতিয়া ইয়াত দিছোঁ কুহুমীয়া গৰম পানী। মই প্ৰথমতে সৰহকৈ পানী দিছোঁ অলপ, পাছত যিহেতু উতলি নিজে কমিবগৈ। এতিয়া গেছৰ ফ্লেমটো হাই কৰি 5 মিনিটমান ভালকৈ উতলিবলৈ দিম। এয়া চাওক, গোটেইখিনি ভালকৈ উতলি আছে, পানীও কমি গৈছে আৰু অলপ পাছতেই মোৰ সয়াবিনৰ তৰকাৰী ৰেডি হৈ যাব। আপোনালোকেও এনেদৰে বনাই খাব, গৰম ভাতৰ লগত বহুত টেষ্টি হয়। বন্ধুসকল, আজি আপোনালোকক বনাই দেখালোঁ সয়াবিনৰ সৈতে সজিনাৰ এখন টেষ্টি তৰকাৰী। আপোনালোকেও এনেদৰে বনাই খাব আৰু ৰেচিপিটো যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।